Hi guys, তো মই আজি দেখুৱাই আছোঁ আমাৰ বাইদেউহঁত ৰাধিকা বা ৰূপা বা আৰু মানসী বা লগতে দীপা বা আমাৰ প্ৰতিমা বাইদেউ চবকে মিলি লৈ আমাৰ বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি লৈছে। আমাৰ প্ৰতিমা বা কিবা বিচাৰি আছে। সবেই ব্যস্ত বিশ্বকৰ্মা পূজাক লৈ। বিশ্বকৰ্মা পূজাৰ আগদিনা সবেই কাম কৰি আছে, পুৰা চাফা সজাই আছে ভালকৈ। আমাৰ ৰাধিকা বা বেলুন ফুটাই আছে। এটা বেলুন MPD ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্কিল নকৰাকৈ পাৰিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ইমান ধুনীয়াকৈ লগাই আছে বেলুনকেইটা চাওক। এয়া আমাৰ অংকিতা বা ৰূপা শুইছে। এয়া মনোজ আমাৰ ইমান ধুনীয়াকৈ সজাই আছে আমাৰ পূজাৰ মণ্ডপটো চাওক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই সম্পূৰ্ণ ভিডিঅ'টো আপোনাক দেখাওঁ। ইয়াৰ আমাৰ সুমন আৰু বিপ্লৱে ধেমালি কৰি আছে। আজি পূজাই অলপ আগতে আমাৰ বামুণজন আহি পালে, পূজাৰ মন্ত্ৰ পাঠ কৰি লৈ আছে। আপোনালোকে চাই থাকিব, সম্পূৰ্ণ পূজাটো উপভোগ কৰক। জয় জয় বিশ্বকৰ্মা, জয় জয় শ্ৰী বিশ্বকৰ্মা। ধুবুৰী মেডিকেল কলেজ হয় এখন অপাৰেশ্যন থিয়েটাৰ বিভাগ, অপাৰেশ্যন কক্ষ। আহিব প্ৰসাদ গ্ৰহণ কৰিবলৈ বিশ্বকৰ্মা পূজা। ঝাল মিৰ্চি ৰান্ধনীকেইটাই চব্জি কাটি আছে আৰু মেইন পাখৰিটো পাত উঠাই দিছে, চব্জি কাটি আছে। ऐसा टेस्टी खाता है, बहुत अच्छा लग जाता है। आप खाइए तो एक बार जरूर बार बार बताइए। এই আশীৰ্বাদ লৈ আছে ৰাধিকা বা, পিছত গকুল আৰু খাইম চব আশীৰ্বাদ লওঁ। বিশ্বকৰ্মাৰ পূজা তো এতিয়া সকলোৰে আশীৰ্বাদ দিয়া হ'ল। তো এতিয়া আমি পূজা দেই পাকতে আস্তে বনাই ভিতৰৰ পিনে গৈ আছোঁ। কোনে কোনে আশীৰ্বাদ লোৱা নাই লওক। এয়া আমাৰ বিশ্বকৰ্মা। এয়া আমাৰ সুচিত্ৰা বাইদেউ আৰু স্বপ্না বাইদেউ, প্ৰতিমা বাইদেউ, এয়া ব্ৰাহ্মণ। এতিয়া যোগ্য আৰম্ভ কৰিব। এয়া আমাৰ দেৱশ্ৰী চাৰ্ভিচ বন্ধ আছে। গকুল আমাৰ অতিথি শুদ্ধি কৰি আছে। আমাৰ প্ৰতিমা বা বিসৰ্জন হৈছে আমাৰ সুচিত্ৰা বা, আৰু তাৰপিছতে আছে আমাৰ ব্ৰাহ্মণ।
Masih banget. Meeting ko rin lahat na ikaw. Mano itu sponsor. Help kuliah semua fokus. बहुत गलत गाड़ी हो di bawah bokap kasih harus roti jas by Dohon Pohat Hayas Ado Hok Membasi Menunda ও মনুরদা মনুরুলদা এত তাড়াতাড়ি শেষে গড়ি ফেলাল মনুরুলদা মনুরুলদা সেই সুন্দর হয়েছে না সেই সুন্দর সেই সুন্দর হয়েছে না কেনে লাগছি দালিটো কেনেকা লাগছি দালিয়ে নাই সেই কি কবি আৰু দালিয়ে নাই কি কবি আৰু ডাইৰেক্ট খিচিৰি না খিচিৰিটো কেনে লাগছি মজা লাগছি আৰু লাবৰাটো কেনে লাগছি চাটনিটো কেনে লাগছি কি কৰি আছে